সুখী প্ৰথমভাৱে ভাৰতবৰ্ষত যিখন আসাম অলিম্পিক অনুষ্ঠিত হৈছে ইয়াতে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা জুডো ইভেণ্টছত টোটেল 8জন ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে তাৰে পৰা এটা গোল্ড আৰু 4টা ব্ৰঞ্জ আনিবলৈ সক্ষম হৈছে আৰু খুব ভাল লগা কথা আমাৰ এই মাৰ্শাল আৰ্টছ একাডেমি যিখন আছে ইয়াৰ পৰাও আমাৰ ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা মেডেল পাবলৈ সক্ষম হৈছে আমি খুব সুখী কিমানজন আমাৰ পৰা টোটেল 5জনে পালে আৰু স্পেচিয়েলি তেওঁলোকৰ ট্ৰেইনিং কৰিবৰ কাৰণে যথেষ্ট ইকুইপমেণ্টছ নাই সেইটো হ'ল খুব দুখ লগা কথা আমাৰ ইয়াতে মেটবিলাক নাই তেনেকৈ ভাল এটা জেগা নাই বৰষুণৰ দিনত তেওঁলোকে ট্ৰেইনিং কৰিব নোৱাৰে তো সেইকাৰণে বহুত অসুবিধাৰ সন্মুখীন হয় আৰু যিখন ডিপাৰ্টমেণ্ট আছিলে জুডোৰ ইভেণ্টছৰ ইয়াৰ ছাইট কোকৰাঝাৰ যিখন ছাইট তো তেওঁৰ পৰা এইটো স্থানান্তৰ কৰি দিয়া হ'ল শ্বিলঙলৈ সেইকাৰণে ল'ৰা ছোৱালীখিনি এতিয়া খুব অসুবিধাৰ সন্মুখীন হৈছে যদি আমাৰ চৰকাৰে ক্ৰীড়াৰ বিভাগে যদি তেনেকুৱা ধৰণৰ কিবা সুবিধা কৰি দিব পাৰে যথেষ্ট ভাল ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাব বুলি মই আশা কৰোঁ আমাৰ খুব আশা প্ৰসাদ ইয়াত আশা কৰিব পাৰি এইখন প্ৰথমবাৰৰ কাৰণে হৈছে আৰু ইয়াৰ পৰা ষ্টাৰ্টিং তাৰমানে আমাৰ অসমত এইবাৰ প্ৰথম হ'ল ইয়াৰ পৰা আমি নৰ্থ ইষ্ট যিখন অলিম্পিক হ'ব বা নেশ্যনেল গেমছ হ'ব বা এছিয়ান গেমছ হ'ব বা ইয়াৰ পৰাই ভাল ভাল ল'ৰা ছোৱালীখিনিক আমি বাছনি কৰি উলিয়াব পাৰিম অসম চৰকাৰে ইয়াৰ পৰাই বাছনি কৰি উলিয়াব আৰু সকলো ইভেণ্টছতে আছে আমাৰ উচু আছে কাৰাটে আছে তাৰপিছত টাইকাণ্ডো তাৰপিছত আমাৰ জুডো বক্সিং 7টা ইভেণ্টছত টোটেল ফুটবলো আছে তো গোটেই ইভেণ্টছবিলাকৰ পৰা পাৰ্টিচিপেণ্টছ কৰিছে তো ভালে লাগিছে মই এক্সপেক্ট কৰিছিলোঁ কি গ'ল্ড মেডেল পাম বুলি গ'ল্ড মেডেল পাইছোঁ তাৰপিছত মই থেংক ইউ ক'ব খোজোঁ মোৰ ছাৰক অঞ্জালু বসুমতাৰী আমাৰ ছিনিয়ৰ হয় আগতে ছাইড আছিলে আমাৰ লগত তাৰপিছত থেংক ইউ ক'ব খুজিছোঁ মোৰ আৰু একটো ছাৰক সহদেৱ ৰয় ছাৰ সি মোৰ ঘৰত আহি মোক শিকায় তাৰপিছত আৰু মোৰ মেইন ছাৰ ৰাজকুমাৰ যাদৱ ছাৰ ইয়াকো থেংক ইউ ক'ব বিচাৰিছোঁ আমি 8জন গৈছিলোঁ টোটেল 5জনে পাইছোঁ 1 গ'ল্ড 4 ব্ৰঞ্জ তাৰ উপৰিও মই আগতে কিক বক্সিং আছিল কিক বক্সিং খেলিছিলোঁ তাৰপিছত কিক বক্সিঙে খেলিছোঁ তাৰপিছত জুডো ভাল লাগিল গেমটো অলপ ইণ্টাৰেষ্টিং লাগিল কাৰণে জুডো শিকিছোঁ ভাল লাগিছে যিটো মই আসাম ইউথ অলিম্পিকত পাৰ্টিচিপেট কৰি ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু প্ৰেক্টিচ কৰিলে সোণৰ মেডেল পাবলৈ সক্ষম হ'ম আৰু ইমান প্ৰেক্টিচ কৰা নাছিলোঁ কাৰণ আমাৰ ছাই নাই বৰ্তমান ছাইত জুডো ইভেণ্টো নাই আমাৰ জয়দেৱ দাৰ ঘৰতে আমি প্ৰেক্টিচ কৰিছিলোঁ আৰু ফ্ৰেণ্ডছবিলাক বহুত ছাপোৰ্ট কৰিছিলে টেকনিকবিলাক শিকাইছিলে আমাক আৰু অঞ্জালু ছাৰ এইটো আমাৰ ছিনিয়ৰ হয় সেয়ে শিকাইছিলে আমাক বহুত ভাল লাগিছে খেলিম আৰু নেশ্যনেল লেভেল আৰু ডাঙৰ লেভেলত যাতে পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ সেইটোৱে आं ब्रन्ज मेडेल देरहादों मोजां मोनदों आं ग'ल्ड लानो सानदोंमोन जोंना 2 बोसोर खेला फोरोंनाय जायाखै जोंना हस्टेलाव जुड'खौ लांनाय जाबाय शिलंआव जों आसा खालामो जोंनि जुड'खौ लाबोफिननो बा जायगा होनो हायो प्रेक्टिस खालामनो 16 औ जों दा ओरैनो एखमबा गामिनि फोथाराव सारनि न'आव सोलोंदों आरो आनजालु फोरोंगासिनो दंमोन जोंनि सिनियराव आं मोजाङै गेलेलांगोन बिदिनो दा आसाम अलिम्पिकआव आं ग'ल्ड लानो सानदोंमोन मोनाखिसै बिदिनो नेसनेल इन्टारनेसनेल बा अलिम्पिक फैबा आं ग'ल्ड लानो नाजागोन आंनि नामा जोंसार बसुमतारी जुड' इभेन्ट अलिम्पिक 2020 आं देग्लाय बे थांनाय एबाराव ब्रन्ज मेडेल मोननो हादों आं नाजादोंमोन आरोखि नाजानायखौ जेसेबां नाजादोंमोन बेखौ नाजादोंमोन ग'ल्ड मोनगोन सानदोंमोन आरो ओमफ्राय मोननो हायाखै ब्रन्ज मोनबाय 2 बोसोर गेप जाबाय जोंना बेवहाय सायाव सिगां गेलेयोमोन साइनिफ्राय मोननै जायगायाव लानानै थांनाय जादों तिनसुकियाव मोनसे ओमफ्राय शिलंआव मोनसे ओमफ्राय शिलंआव थांनो सानदोंमोन आरो थांनो हायाखिसै मेट्रिकनि थाखाय ओमफ्राय दा बे मेट्रिकनि थाखायनो जाला जाबाय ओमफ्राय दा जों बिदिनो गामिनि फिल्डआव बा सारनि न'आव प्रेक्टिस खालामो जोंखौ दा फोरोंबाय थागासिनो आदा अनजालु जोंनिनो सिनियर सायावनो थायोमोन बेबो साइनिफ्राय ओंखारलांबाय दा बेखौनो आरो उनावहाय नाजालांगोन आरोखि ग'ल्ड मोनो माबा बेखौनो 2018 औ दासिमबो गेलेगासिनो मोजां गेलेलांगोन औ इन्टारनेसनेल बिदिनो अलिम्पिक ग'ल्ड मोननो नाजागोन आसा खालामो जायगाफोरखौ एसे बेबस्थाफोरखौ मोजां खालामना होबा गाहाम जालाङो प्रेक्टिसफ्रा
बेनिफ्राय सुबिदा औ सुबिदा नांगौ बेनि थाखाय गेलेनो थाखाय